এয়া বনাইছোঁ তিল মটৰ চাটনি ইয়াৰ লগত খুব ধুনীয়া হয় এই চাটনিৰ লগত খাবলৈ ট্ৰেডিশ্যন আজি যিহেতু আটা দিলে চবতকৈ ভাল ভালেমান দিনৰ পৰা খাবলৈ ইচ্ছা আছিল কিন্তু মানে সাধাৰণতে বনোৱা নিচিনাকৈ মানুহবিলাকে যিটো কোৱালিটিৰ বনায় সেইটো নহ'ব বুলি মই ভয়তে আজিলৈকে ট্ৰাই কৰা নাছিলোঁ তো আজি ভাবিলোঁ কিমাননো লোকৰ ওপৰত ডিপেণ্ড হৈ থাকিম বেলেগে বনোৱা বিচাৰি বিচাৰি খাম তো নিজে ট্ৰাই মাৰোঁ বুলি ক'লোঁ ইমান ধুনীয়া হৈছে চাওকচোন দেখিবলৈ সঁচাকৈ আমি কিছুমান কাম কৰিবলৈ ভয় কৰোঁ কাৰণে জনা কামটো থাকি যায় কৰিবলৈ কিন্তু আজি চাওক অকণমান সাহস গোটালোঁ ধুনীয়া হৈছে দেখোন এইখন বেয়া হৈ গ'ল দেখিলেনে এৰি গ'ল দিওঁতে ভুল কৰিলোঁ